চাওক ৰাইজ, এয়া হৈছে এল'ভেৰা। মোৰ প্ৰিয় কামৰ ভিতৰত এটা হৈছে এনেদৰে গছপুলি ৰোৱা। চাব দেই মই কেনেকৈ ৰুম। আজি মেকআপেই কৰা নহ'ল নহয়, হ'ব আৰু একো নাই। দেখিছেনে? এনেদৰে মাটিবোৰ খুচৰিম, তাৰ পাছত পুলিটো ৰুম। ভিডিঅ'ৰ কাৰণে ৰুইছোঁ। ভিডিঅ' কৰি থাকিব লাগে হৈছে নহয়। উপায় নাই আৰু। চাব দেই ৰাইজ, এয়া এনেকে আৰু এনেকে গাঁতটো খান্দি লৈ পৰাও ভিডিঅ' কৰিবলৈ পাৰিবই লাগিব। চাব দেই, মই আকৌ বৰ ধুনীয়াকৈ গছপুলি ৰুওঁ। নাই, মই একো কষ্ট পোৱা নাই ৰুওঁতে। মই জানোৱেই নহয় ৰুব, কিয় কষ্ট পাম বাৰু। আজি আকৌ মেকআপ চেকআপ নাই কৰা দেই, মাজে মাজে বিনা মেকআপতো ওলাব লাগে, নহয়নে ৰাইজ? হেৰা বলক নে ভলক বনোৱাৰ উৎপাতত এতিয়া গছ পুলিও ৰুব পৰা হ'লা। মনে মনে থাকাও, ভিডিঅ' কৰি আছোঁ। সি মানুহটো মানে মানে একো নাই। মোৰ মানুহজনে অকণমান ধেমালি কৰিছে। একো ধেমালি কৰা নাই, গছ পুলি ৰুব নাজানাই। মইতো জানোৱেই ৰুব। মই জানোৱেই ৰুব। এতিয়ালৈকে কেইজোপা গছ মাৰিছা মইহে জানো। মানুহটো মানে একো নাই দিয়ক ৰাইজ, এয়া আমাৰ সৰু সুৰা ধেমালি চলিয়ে থাকে। কেতিয়াবা এনেদৰে ভিডিঅ'ৰ মাজেদি ওলাইও যায়। আজিলৈ বাৰু আহিছোঁ দেই। এয়া দেখিছেনে, মোৰ গছপুলি ৰোৱা হৈ গ'ল। বাই বাই ৰাইজ। ৰাইজ নহয়, গাইজ।